কবিতাৰ শিৰোনাম অস্তিত্ব। কবি ৰশ্মিৰিয়া গগৈ ডেকা, ডিফু, কাৰ্বি আংলং। আবৃত্তিকাৰ সত্যেন ৰঙিয়া। অস্তিত্ব আচলতে অবিশ্বাস্য বুলি একো কথা নাই। অপ্ৰত্যাশিতভাৱে সীতাই এদিন অগ্নি পৰীক্ষা দিছিল। এমুঠি খৰিৰ চকুলোত এখন নিভাঁজ বুকু জ্বলিছিল। শব্দ বিন্যাসৰ হাই উৰুমিত মগজুত বাঁহৰ পতা এডাল প্ৰকাণ্ড প্ৰশ্নবোধক উদ্বেলিত হৈ ঘূৰি ফুৰিছে মোৰ নিসংগ কোঠালি। সুধিলো হয় সীতাক লগ পোৱা হ'লে অল্পায়ু সুখৰ বাবেই তেওঁৰ প্ৰাণত আছিল নেকি সেই অলংঘনীয়। সিদিনা জিন হেনৰী কেছিমিৰক লগ পাইছিল। শিল আৰু পতংগবোৰৰ মাজত সেই হাৰ নমনা বিজ্ঞানীজন। বিচাৰি ফুৰিছিলোঁ সেই হাইস্কুলখন, সেই চকটো য'ত বনৰীয়া চৰাইবোৰৰ দৰদাম হৈছিল। বিচাৰি ফুৰিছিলোঁ সেই জোৰ চোলা পেণ্ট যাৰ উৱলি যোৱা পকেটবোৰত এমনাইট, বিষাক্ত নীলা গোবৰুৱা আৰু স্ফটিক শিলবোৰ ভৰাই তেওঁ ভ্ৰমি ফুৰিছিল উদ্ৰান্তৰ দৰে। আন এদিনা কেচেণ্ডাক বিচাৰি স্কটলেণ্ড গৈছিল। কাণেৰে কম শুনা লিগিৰাজনৰ ঘৰলৈ। তেতিয়ালৈ তেওঁ মানৱ বিদ্বেষী হৈ পৰিছিল। লিখি আছিল জীৱনৰ শেষ কবিতা। হোমাৰ আৰু ভাৰ্জিলৰ বুকুত জ্বলা চকামকা জুই মই দেখিছিলোঁ সেইদিনা। মোৰ মগজুৰ কোষবোৰত এখন খণ্ড যুদ্ধ চলিছিল। নীৰৱে সন্ধান কৰিছিলোঁ মোৰ অস্তিত্বৰ সংজ্ঞা। জীৱনৰ সাঁথৰ ভাঙিবলৈ জ্বলাব খুজিছিলোঁ এডাল শব্দৰ শলিতা। উকা পৃষ্ঠাটোত পেঞ্চিলডাল বোলাওঁতেই কাৰোবাৰ মাতত সম্বিত ফিৰিছিল। হয়, সেই লিগিৰাজন আহিছিল আৰু কৈছিল, পাতৰুৱা। মই কওঁ, আপোন ভাগ্যৰ পাছ লোৱা, মোৰ জিৰণিত বিঘিতি নঘটাবা। মই শুইছোঁ।